হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। কি খবৰ? আশা কৰোঁ সকলো ভালে। পুনৰটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ গাইজ। মই গাইজ চাপৰি ফালে আহিছিলোঁ। চাপৰি ফাইনেলি আপোনালোকক মই দেখাই আছোঁ। ৰঙালাও খেতি কৰিছিলোঁ। আৰু ৰঙালাও মই গাড়ীত অলৰেডি গাড়ীত মই বটাই কৰি থৈছোঁ ৰঙালাও দেই। অলৰেডি ৰঙালাও বটাই কৰি থৈছোঁ, ঠিক আছে। আৰু ৰঙালাও মানে খেতি বৰ বিশেষ বেয়া হোৱা নাই, কাৰণ বৰষুণো বা বতৰো পালে। যি নহওক আপোনালোকক ফাইনেলি দেখাম মই, ঠিক আছে। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই যাব, ঠিক আছে। গাইজ, আপোনালোকৰ ৰঙালাও দেখাইছোঁ। গাইজ, ৰঙালাও দেখিছেনে গাইজ? ৰঙালাও মোটামুটি কলি হৈছে, কলি ওলাই আছে। ফাইনেলি দেখাইছোঁ আপোনালোকক। ৰঙালাও লাগিছে দেই। ৰঙালাও লাগিছে গাইজ। গাইজ, ৰঙালাও লাগি আছে দেই। আপোনালোকে চাব। আৰু খেতি বাতি, কাৰণ আমি সকলোৱে খেতি বাতিৰ ওপৰত নিৰ্ভৰ কৰি আমি সকলোৱে চলোঁ ন। আমি কৃষিজীৱী হয়, কাৰণ আমাৰ মানে খেতিৰ ওপৰতে আমি ৰঙালাও লাগি আছে। সুন্দৰ আৰু পৰিৱেশটো, আশে পাশে পৰিৱেশটো বহুত সুন্দৰ। এটা নান্দনিক পৰিৱেশ, এটা গছ গছনিৰে ভৰা গাইজ। আৰু আপোনালোকে ৰঙালাও কোনে কোনে ভাল পায় গাইজ জনাব দেই, ঠিক আছে। অ'কে, গাইজ ৰঙালাও লাগি আছে। লাও লাগি আছে গাইজ। এইফালে গাছ গোটেইখিনি মানে ৰঙালাও দিয়া হৈছিলে, মানে এতিয়া ৰঙালাও হৈছে আৰু মাজে মাজে অকণমান গেলি গৈছে। পকি গেলি গৈছে, পোকে ধৰিছে ক'ৰবাত, যি নহওক। ৰঙালাও গাইজ, লাও লাগি আছে গাইজ। ভাল লাগে এনেকুৱা ঠাইবিলাকত আহিলে নিজকে বহুত সৌভাগ্য যেন লাগে। আৰু আহক সকলো আমাৰ, কাৰণ গাইজ ডাঙৰ ৰঙালাও দেখাইছোঁ মই। কেঁচা হৈ আছে, পকিব কিছুদিন লাগিব বাৰু, 2 এদিন লাগিব, বেছি দিন নালাগে, 2 এদিনৰ ভিতৰতে পকিব। কাৰণ মানে একচুৱেলি আমি খেতি কৰি এজন মানুহে কৰি আছে, নি আছে, আৰু তেখেতসকল ট্ৰেক্টৰত লৈ যাব দেই। গাইজ, বঢ়িয়া এটা সুন্দৰ বাতাবৰণ দেই, ভাল লাগিলে। আৰু আপোনালোকক এনেকুৱা জেগাত আহি মই ভিডিঅ' এটা বনাব পাৰিছোঁ, বহুত ভাল লাগিলে, দেখাব পাৰিছোঁ আপোনালোকক। ৰঙালাও কলি লাগি আছে গাইজ। চাওক, ৰঙালাও কলি দেখিছেনে? ৰঙালাও কলি ওলাই আছে। আশে পাশে চব ভাং গছ দেই গাইজ। গাইজ, লাও দেই গাইজ। আৰু খেতি বাতি কৰি আমি চলি আছোঁ, জীৱিকা নিৰ্বাহ কৰি আছোঁ গাইজ দেই। আৰু ভিডিঅ'টো চাব, সকলোৱে চাব। পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি চেনেলত নতুনকৈ আহে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, ঠিক আছে। আৰু গাইজ, ইমানেই আছিলে। কালি অশোক অষ্টমী, কালি আহিম বুলি ভাবিছিলোঁ, কালি আহিব নোৱাৰিলোঁ। যি নহওক, আশে পাশে পৰিৱেশটো অকণমান দেখাইছোঁ। সুন্দৰ এটা নান্দনিক পৰিৱেশ, গছ গছনিৰে ভৰা, ঠিক আছে গাইজ। ভিডিঅ'টো ইমানেই আছিলে। অ'কে গাইজ, যদি ভিডিঅ'টো ভাল লাগিছে যিমানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। কাৰণ এইটো মোৰ নতুন আইডি হয়। আগৰ আইডিটো মই টোটেলি বন্ধ কৰি থৈছোঁ, ঠিক আছে। কিবা প্ৰব্লেমৰ কাৰণে বন্ধ কৰি ৰখা হৈছে। গতিকে ইমানে আছিলে ভিডিঅ'টো, ঠিক আছে। এতিয়া মোৰ চেনেলৰ পৰা বাই বাই।